নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰয়াস প্ৰেৰণালৈ মই বিপাঞ্চি আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকক যেহেতু কৈছিলোঁ যে লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ হিপাৰে অৰূপ দত্তদেৱৰ যিখন গ্ৰন্থ তাৰ মই বাকী অংশটো পঢ়ি মই আপোনালোকক কম বুলি, গতিকে মই বাকী অলপ অংশ মই পঢ়িলোঁ আৰু ভাবিছোঁ যে মই আজি আপোনালোকৰ আগত কম। আচলতে বাকী যিখিনি অংশ তাত তেওঁ লিখিছিলে যে তেওঁ আচলতে বিভিন্ন সময়ত বিভিন্নজন মানে তেওঁৰ সংগী হিচাপে পায়। সংগী মানে কি, তেওঁ যিহেতু ৰাতিত যিখন নাইট ছুপাৰ চলাইছিলে, তেওঁ ড্ৰাইভাৰ আছিলে মানে বৰ্তমান তেওঁ সেইখিনি মই পিছৰখিনিত পঢ়িম বাৰু। গতিকে তেওঁ সেই সময়তে তেওঁ কৈছিলে যে বিভিন্নজন লগৰ পায়, তেওঁ যিহেতু লগত চলোৱা মানে সহযোগী মানে যিসকলে চলায় তেওঁৰ লগত তেনেকুৱা পায় নাই। বহুতক মানে বহুত সময়ৰ লগতে এৰি থৈ আহিবলগীয়া নিচিনা হয়। মানে কি হয়, বিভিন্ন ধৰণৰ দুৰ্ঘটনা হ'লে তাত বিভিন্নজনৰ মানে প্ৰাণো যায়, মানে যিজন মানে চলোৱা ড্ৰাইভাৰৰ কথা কৈছোঁ। গতিকে সেইকেইজনক সেইটো সময়ৰ লগত এৰি আকৌ বেলেগ সময় আকৌ নতুন এটা যাত্ৰা আৰম্ভ কৰিবলগীয়া হয় বেলেগ কিছুমান মানুহৰ মাজত। আকৌ তেওঁলোকৰ লগত খাপ খাবগৈ লাগে আৰু তেওঁলোকে তাৰ মাজতো বহুত ফূৰ্তি কৰে। তেওঁলোকে তাৰ মাজতো বহুতখিনি মানে তেওঁলোকে এদিন যিখিনি সময়ত মানে তেওঁলোকৰ বাছ চলাবলগীয়া নাথাকে, আজি কিবা বন্ধ হ'লে যেনেকৈ নালাগে, তেতিয়া তেওঁলোকক কৈ দিয়ে যে আজি বাছ আচলতে নাযায়, তেনেকৈ কৈ দিয়ে। তেতিয়া তেওঁলোকে মানে সেই দিনটো আৰু তেওঁলোকৰ আৰু মানে তেওঁলোকে বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্য কিছুমানে খায়, কিছুমানে নাখায়, তেনেকৈ আনে। তাৰপিছত আৰু বিভিন্ন ধৰণৰ মাংস, ছাগলী মাংস বা গাহৰি মাংস, কুকুৰা মাংস, এই মাংসবিলাক আনি তেওঁলোকে খায় মহাতৃপ্তিৰে। আৰু বহুতো ৰামায়ণ মহাভাৰতৰ কাহিনী তেওঁলোকক কয়। আৰু অৰূপ দত্তইও কৈছিলে, মানে অৰূপ দত্তই কৈছে যে বহুত মানে তেওঁৰ লগৰ মানে তেওঁ দা বুলি কয় আচলতে। গতিকে তেওঁলোকে ডাঙৰ এজন ব্যক্তিয়ে মানে ৰামায়ণখনৰ মানে কথা কৈছিলে বোলে, যে আচলতে বোলে তেওঁ কৈছে যে বোলে আচলতে ৰামায়ণখনত বোলে সীতাহে বেয়া, বোলে ৰাৱণ বোলে বেয়া নহয়। ৰাৱণে বোলে সীতাক বোলে যি মানে এগৰাকী নাৰীক যিটো দৃষ্টিৰে চাব লাগে সেইটো দৃষ্টিৰে চাইছিলে, কিন্তু সীতাক যেতিয়া ৰাৱণৰ ওচৰৰ পৰা অনা হ'ল, তেতিয়া বোলে এদিন ৰামে দেখিলে হেনো বোলে সীতাই বোলে ভৰিৰেদি বোলে ৰাৱণৰ নামটো লিখি আছিলে তলত। আৰু সেইটো দেখি বোলে ৰামৰ আকুল লাগিলে, সেইটো কাৰণে ক'লে বোলে তুমি মানে অগ্নি পৰীক্ষা দিবলৈ ক'লে, যাৰ ফলত সীতা মানে আচলতে তেওঁ যিহেতু মানে মাটিত তলত মানে সোমাই গৈছিলে। এইটো কথা মানে তেওঁ এখন কৈছিলে। আৰু তেনেধৰণৰ বহুতো ৰামায়ণ মানে কৈ থাকে। আচলতে এইবিলাক মানে তেওঁলোকৰ যিবিলাক মানে তেওঁলোকে এটা সময়খিনিত মানে যিখিনি সময়ত তেওঁলোক সকলো একেলগ সংগ হৈ থাকে, তেতিয়া তেওঁলোকে মানে বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা কৰে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে বহুত এইখিনি সময় পায় তেওঁলোকে নিজস্ব হিচাপে কটাবলৈ। গতিকে শুইও লয় সেইখিনি সময়তে, তেওঁলোকে বহুত উৎপাত কৰে আৰু বহুত মানে ফূৰ্তি কৰে আৰু। গতিকে তাৰপিছত আৰু কি আছিলে, যিহেতু যিসকল বাছ ড্ৰাইভাৰ হয় তেওঁলোকে মানে কি হয়, যিহেতু তেওঁলোকে নাইট ছুপাৰ ড্ৰাইভাৰ আছিলে, গতিকে ৰাতিৰ যিখিনি সময় মানে যাত্ৰীসকল শুই যায়, সেইখিনি সময়ততো তেওঁলোকে সাৰে থাকে। আৰু সেই সাৰে থকা কিমানখিনি যাত্ৰীৰ তেওঁলোকে এটা মানে জীৱনৰ কাৰণে যিটো মানে জীৱনটোক লৈ গৈ থাকে। মানে কি হয়, যাত্ৰীসকলক জীৱনটো ৰক্ষা কৰি লৈ যোৱাটো তেওঁলোকৰ এটা কৰ্তব্য হয়, নৈতিক কৰ্তব্য। আৰু তেওঁলোকে সেই কৰ্তব্যটো মানে কোনেও যাতে একো ক'ব নোৱাৰে, আৰু যাত্ৰীসকলক মানে অতি মানে দায়িত্ব এটাৰে মাজেৰে মানে তেওঁলোকে নিজস্ব গন্তব্য স্থানলৈ নিয়াটো মানে তেওঁলোকৰ এটা নৈতিক দায়িত্ব। আৰু তেওঁলোকে তাৰ কাৰণে নিজৰ ভাগৰ জোগৰৰ কথা একো নেভাবে আৰু যাত্ৰীসকলক ধুনীয়াকৈ সুন্দৰভাৱে লৈ যায়। ৰাতি তেওঁলোকে মানে বহুতো ঘটনা তেওঁলোকে নিজৰ চকুৰেদি পৰ্যবেক্ষণ কৰিবলৈ পায়। ৰাতি বহুতো বেয়া কিছুমান ঘটনা ঘটে, যিবিলাক ড্ৰাইভাৰসকলে দেখি যায়। তেওঁলোকে বহুতো বেলেগ ধৰণৰ ঘটনাবিলাক অভিজ্ঞতা মানে লাভ কৰিব পাৰে। মানে তেওঁ কৈছে যে ড্ৰাইভাৰ বুলি ক'লে আচলতে বহুত সহজ, যে ড্ৰাইভাৰটো ক'বলৈ 2-3 দিনমান গাড়ীখন শিকিলে ড্ৰাইভাৰ হৈ যাব পাৰে। কিন্তু এজন পৰিপক্ক ড্ৰাইভাৰ হোৱাটো মানে কোনজনক কোৱা হয়, মানে মানুহৰ তিতা কেঁহা বহুতো মাত, বহুতো গাড়ীয়ে যেতিয়া মানে কিছুমান তিতা কেঁহা দেখুৱায়, মানে গাড়ীৰো কিছুমান যেতিয়া অসুবিধা দেখুৱায়, সেই অসুবিধাখিনিক নিয়াৰি যেতিয়া এখন গাড়ী লৈ যোৱা হয়, সেইটোহে আচলতে এজন প্ৰকৃত ড্ৰাইভাৰ মানে হ'ব পাৰে। ড্ৰাইভাৰ হ'বলৈ তেনেও গাড়ী এখন 2-3 দিন চলালে ড্ৰাইভাৰ হৈ গ'ল, কিন্তু প্ৰকৃত ড্ৰাইভাৰ হ'বলৈ মানে তেওঁ সেইখিনি কথা কৈছে, আচলতে সঁচাকৈ হয়। তেতিয়া তেওঁ কৈছিলে যে ড্ৰাইভাৰ ৰূপী মানুহৰ প্ৰতি মোৰ তেতিয়া আৰুহে মানে সন্মান বাঢ়ি গৈছিলে, যেতিয়া তেওঁ নিজে সেইখিনি অভিজ্ঞতা অনুভৱ কৰিলে। তেতিয়া তেওঁ যিহেতু নিজেও এজন ড্ৰাইভাৰ হয়, গতিকে তেওঁ অভিজ্ঞতাখিনি অনুভৱ কৰি ক'লে যে ড্ৰাইভাৰ ৰূপী মানুহৰ প্ৰতি মোৰ আৰু মানে সন্মান বাঢ়ি গৈছিলে। আৰু যেতিয়া মানে মানুহবোৰক যেতিয়া গন্তব্য স্থানলৈ মানে
উঠোৱা হয় তেতিয়া মানুহে যদি এষাৰ মানে মাত নেমাতিলেও এষাৰ যদি চাই মিচিকে হাঁহি এটা নেমাৰিলেও যদি চায়ো যায় তেতিয়াও মানে মনত শান্তি পোৱা যায় আমি থলোগে কিন্তু কিছুমান মানুহে যেতিয়া বেয়াকৈ কথা কৈ যায় তেতিয়াহ'লে বেয়া লাগে কিন্তু আকৌ পুনৰ নিজৰ মানে যিখিনি কামৰ বাবে সাজু হওঁ আৰু যিহেতু অৰূপ দত্তহঁতৰ ঘৰখনো মানে পঢ়া শুনা ঘৰ আছিলে মানে খুব যিহেতু তেওঁৰ মাতৃ এগৰাকী শিক্ষয়িত্ৰী আছিলে পিতৃও এজন শিক্ষক গতিকে তেওঁৰ খুব পঢ়া শুনা ঘৰ আৰু মানে ঘৰত মানে কিতাপ গ্ৰন্থৰে মানে বিভিন্ন হোমেন বৰগোহাঁই ভৱেন্দ্ৰনাথ শইকীয়া বিভিন্নজন মানে ভাল ভাল লেখকৰ মানে গ্ৰন্থৰে ঠাহ খাই থাকে মানে ঘৰটোতে তেওঁ আৰু তেওঁৰ মাতৃয়ে খুব কমকৈ কিতাপ পঢ়ে বুলি তেওঁ কৈছে কিন্তু তাৰে ভিতৰতে মানে তেওঁলোকে চাওঁতে বহুখিনি কিতাপ পঢ়ি দিলে যিহেতু বায়েক আৰু দেউতাকে মানে বহুত কিতাপ পঢ়ে মানে বহুত আৰু কিতাপৰ পোক বুলি কয় যিসকলক তেনেকুৱা ধৰণৰ আছিলে তেওঁ এখন মানে তেওঁ বিভিন্ন ধৰণৰ কিতাপ পঢ়িছে আত্মানুসন্ধান আৰু পিতা পুত্ৰকে ধৰি বিভিন্ন ধৰণৰ ভাল ভাল কিতাপসমূহ তেওঁ পঢ়িছে আৰু তেওঁ এখন হকতা মানুহ বুলি এখন কিতাপ আছিলে যিখন পঢ়ি মানে তেওঁৰ সেই যিটো এটা লেখকে যি মানে এটা মানে বিভিন্ন মানে বৰ বেয়া ধৰণৰ এটা মানে গোন্ধ যেন তেওঁ মুখত মানে সুমুৱাই দিলে তেনেকুৱা ইমানেই ধুনীয়াকৈ লিখিছে মানে তেওঁৰ মুখত সেই গোন্ধটো সোমাই যোৱাৰ ফলত মানে তেওঁ বহুদিন খাবও পৰা নাছিলে বুলি তেওঁ উল্লেখ কৰিছে গতিকে তেওঁ এজন পঢ়া শুনা কৰা মানে বহুত পঢ়ি ভাল পোৱা এজন ব্যক্তি আছিলে আৰু তেওঁ যেতিয়া বাছত যেতিয়া মানে প্ৰথমতে কিতাপ যেতিয়া তেওঁ অফ টাইম থাকে সেইখিনি সময়ত তেওঁ যে কিতাপ পঢ়া দেখে তেতিয়াহ'লে প্ৰথমতে যিসকল তেওঁৰ ওচৰত থাকিছিলে বাছৰ ড্ৰাইভাৰেই হওক বা অন্যান্য ধৰণৰ হেণ্ডিমেনসকলে তেওঁ তেতিয়া মানে আচহুৱা পাইছিলে কিন্তু তেওঁ পিছত গম পালে যে আচলতে ই পঢ়ি ভাল পায় আচলতে সেইটো কাৰণে পঢ়ে পিছত তেতিয়া তেওঁক চবেই সংগ দিলে আৰু ক'লে মানে পঢ়াটোক লৈ কোনেও একো নোকোৱা হ'ল গতিকে আৰু মানে এনেকুৱা ধৰণৰে মানে বহুতখিনি অভিজ্ঞতা এতিয়া মই বৰ্তমান আৰু পঢ়ি আছোঁ এইখিনি মই আজি আপোনালোকৰ আগত ক'লোঁ আপোনালোকে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু অতি সোনকালে মই আপোনালোকক ইয়াৰ পিছৰ পৰ্যায়খিনি মই দিম আপোনালোকে চাই থাকিব ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব